কি খবৰ আপোনালোকৰ সকলোৰে ভালনে? আৰু বহুত দিনৰ মূৰত আহিলোঁ আজি ভিডিঅ' বনাওঁ বুলি। আৰু আজি জেঠাইহঁতৰ ঘৰলৈ গৈ আছোঁ ধান কাটিবলৈ বুলি। আৰু এফালে মা স্কুটিৰ ওপৰত বহি লৈছে আৰু ময়ো এতিয়া উঠি লওঁ স্কুটিৰ ওপৰত। ওলোৱাই নাই আৰু এতিয়া গৈ থাকোঁ আমি। বলক আপোনালোকে আমাৰ লগতে গৈ থাকক। আৰু এতিয়া আমি পাইছোঁগৈ লাহে লাহে। আৰু এইফালে অভাৰব্ৰিজ বনাই আছে আৰু এইবোৰ ইমান ধূলি, গাত গোট ৰাস্তা অৱস্থাই নাই। এইফালে পুৰা ধূলি। আহি পাই গ'লোগৈ মানে লগাবই পৰা নাই। আৰু পাই গ'লোহি জেঠাইহঁতৰ ঘৰ। এফালে সেইটো দাদা গেঞ্জি চেঞ্জি পিন্ধি ৰৈ আছে। ঠাণ্ডা লাগিছে নেকি দাদা? এইটো ডগিটো, কুকুৰটো ধৰা, ভয় লাগে মোৰ। আৰু এইফালে কুকুৰটো, তুমি এইফালে আহা। আৰু এইফালে দাদা, এইটো হাই কৰি দিয়া। আৰু এইফালে মা এইফালে পাই গ'লহি ধান কাটিবলৈ আমাৰ দাৱনী। ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। আৰু ব'লক এতিয়া পথাৰলৈ যাওঁ। মই যিটো ড্ৰেছ কৰি আছিলোঁ এইটো চেঞ্জ কৰিব লাগিব এতিয়া। চেঞ্জ কৰাৰ পিছত মায়ে যিটো ৰাস্তা হহুৱাই আহিলে, হাঁহোতে হাঁহোতে ধূলি যিহে ৰাতত মানে বাটত যিমানহে ধূলি। আৰু এইফালে নব হাই কৰি দিয়া। গোটেই ৰাস্তাটো মায়ে হহুৱাই হৈ আহিছে একদম টেটুগুৰিলৈকে। মোৰ ধূলি মানে একদম কেৰকেৰাই আছে। আৰু ব'লক এতিয়া ভিডিঅ'টো চাই থাকিব আপোনালোকে। সম্পূৰ্ণ ড্ৰেছটো চেঞ্জ হৈ গ'ল আৰু নব খুটুংকৈ কেনেকুৱা লাগিছে কৈ দিয়া আকৌ। দিয়া কাচিখন দিয়া। ক'ত আছে? আৰু এতিয়া মই পথাৰলৈ গৈ থাকোঁ। কাচি চাচিলৈ আহি গ'লোঁ পথাৰলৈ। এইফালে নবৈ চাহ লৈ গৈ আছে। এইফালে পোৱালি কেতিয়া দিলে গৌ বুলি? মাহঁত ক'ত? আৰু গৈ আছে এতিয়া ধাননি মাজে চাহপানী লৈ। অঁ এই কুকুৰটোৱে মোক ঠেলি গটিয়াই লৈ গৈছে। এইফালে ভিডিঅ' বনাওঁতে পৰি গৈছোঁগৈ মই। হাইফালে কিজনী মাহঁত হাইফালে ধান কাটি আছে। পুৰা মজা ধান কাটিছে। পৰি মই এইফালে উজটি খাই চটপট খাই এদাই হৈছোঁ মেখেলাৰ লগত। সেইফালে আমাৰ দাৱনীকেইজনী পুৰা গান গাই গাই পুৰা ধান কাটি আছে। পথাৰ পাই গ'লো। অনিতা আহ, সেইফালে জেঠাই দুজনী আৰু এইফালে মা আৰু এইফালেও কাটি আছে পুৰা ধান। আৰু এইফালে বহি ল'লে ভাগৰ লাগিলে চাহ ভাগিবলৈ। এইফালে কালুও বহি ল'লে, সিও চাহ পানী খাব। এইফালে এইজনী জেঠাই দেই, এইফালে দুজনী জেঠাই পুৰা একদম পুৰা ধান কাটিবা কাচিৰে, অ ৰূপা মুঠি বান্ধিবা ৰছীৰে। ধান নেকাটো পেপা। আৰু সেইজনী মই মাজৰজনী। আৰু এইখিনি সময়ত নবৌক ভিডিঅ' কৰিব দিলোঁ। নবৌৰ কথাকেইটা শুনিব আকৌ আপোনালোকে। নবৌৱে একেবাৰে কবিতা মতাতে মাতি দিলে, একেবাৰে মুখস্থ মৰা নিচিনাকৈ। সোণোৱালী পথাৰত আমাৰ দাৱনীয়ে ধান দাই আছে। দাৱনীয়ে কৈছোঁ, সোণোৱালী ধাননিত
দাননিত সোণোৱালী ধান দাইছে দাৱনীয়ে মুঠি মুঠি কৰি। আৰু এফালে টেঙা কাটি আছে দেই জেঠাই। টেঙা কাটিছোঁ দেই। পথাৰত খোৱা মজাই বেলেগ। এইবোৰ পথাৰত খাবই লাগে আকৌ। এইবোৰ নেখালে ধান কটা হেৰি নাই নহয়। এইবোৰ খাবই লাগে পথাৰত। বহুত গৰম দেই। আৰু এফালে টেঙা কাটি আছে দেই জেঠাই। টেঙা কাটিছোঁ দেই। পথাৰত খোৱা মজাই বেলেগ। এইবোৰ পথাৰত খাবই লাগে আকৌ। এইবোৰ নেখালে ধান কটা হেৰি নাই নহয়। এইবোৰ খাবই লাগে পথাৰত। বহুত গৰম দেই। মানে আৰু নিজে ভৰিকেইটা সেই টেঙা খাই পেলাই আৰু টেঙাখিনি থৈ দিওঁ মাজৰ সিৰডোখৰ থৈ পেলাই আৰু তাৰপিছত মানে সেই পথাৰলৈ আহিবৰ সময়ত আৰু গোটেই টেঙা হেৰিখিনি সেইটো ভৰিকেইটাত ঘঁহি একদম চফা কৰি আহোঁ আৰু টেঙা বাকলিটো। টেঙা সেই বাকলিটো নহয়, সেই টেঙা খাই খাই যে মাজৰ হেৰিডোখৰ থৈ দিওঁ গুটি থকাডোখৰ সেইডোখৰ ঘঁহি চফা কৰি আহোঁ। আলিত আৰু গোটেই দাৱনীখিনি আৰু থিয় হৈ আৰু মোক কয় আৰু তাৰমানে তোৰ ভৰিকেইটা ইমান ধুনীয়া হৈ আহে, আমাৰবোৰতো বগা বগা হৈ আহে। তাৰপিছত নহয় মোৰ ভৰিকেইটা তেনেকুৱাই, ভৰিকেইটা চফা হৈ থাকে বোলো। মই নকওঁ আৰু টেঙা ঘঁহি আহিছোঁ, তত যে টেঙা ঘঁহি পেলাই মই জঁপিয়াই ফুৰোঁ, গোটেই নৰাই কটা সেইবোৰ চেক চেককৈ ধৰে। তাহাঁতক নকওঁ, মই সেইভাগে তেনেকৈয়ে থাকোঁ আৰু মানে তেনেকৈ হেৰি কৰি পেলাই তাহাঁতক নকওঁৱেই। টেঙা মই চফাই হৈ থাকোঁ ভৰিকেইটা বোলো। তই কি ঘঁহি আহ কি ঘঁহি আহ। তাৰপৰা আৰু ৰ'দত ক'লা হওঁ নহয়। আগৰ আমাৰ দিনত আমাৰ এইবোৰ ক্ৰীম চিম নাই নহয় ঘঁহিবলৈ। কি কৰোঁ আৰু ঘৰতে গৰু ঘিউ বনোৱা থাকে আৰু গাখীৰ ঢেৰ, গৰু ঘিউ অকণমানকৈ ঘঁহি আহোঁ। কয় তই ৰ'দত ক'লা নপৰ কেলে, ইমান ৰ'দত থাক ক'লা নপৰ, আমি যে ক'লা হৈ যাওঁ। ক'লা নহয়, সেইটো গৰু ঘিউ ঘঁহিলে ৰ'দত গৰু ঘিউ ঘঁহি আহিলে ক'লা নপৰে, এই ছালখন একেই থাকে। সেই তেনেকুৱা মানে সেইবোৰ কৰোঁ আগতে কাম। লগৰবোৰক নকওঁ, মানে কিজানি তাহাঁতি বগা হৈ যাব নহয় আকৌ। মই সেইকাৰণে মই ধুনীয়া হৈ থাকিব বিচাৰোঁ আৰু নকওঁ আৰু তাহাঁতক। এইটো খাবলৈ বৰ ভাল, একদম ৰসাল, ধুনীয়া টেঙা। আমাৰ এজোপা নাই, চব কেৰ্কেটুৱাই শেষ কৰিলে। আমাৰ নাই, এজোপা কেৰ্কেটুৱাই দুজোপা খতমে কৰিলে। টেঙা টেঙা এইফালে চাই দিয়া এফালে এইফালে এজনী ওলাই দিয়া। মোৰ ওলোৱা নাই, মই ওলাইছোঁ উলিয়াইছোঁ এইফালে। ওলাইছে নাই? মই ৰ'দত দেখি নাই পোৱা এইফালেও। তই যেতিয়া দেখি পোৱা নাই কোনে দেখি পাব? জলফাই বুটলিবলৈ ধান কাটিলোঁ, ৰবাব টেঙা খালোঁ, কাটিবলৈ আছে বাৰু কষ্ট দেই কাটিবলৈ। আৰু এইফালে মই এতিয়া জলফাই বিচাৰি আছোঁ। জলফাই গছত আহিব নে পুকিয়া মানে ঠিক নহয় জলফাইখিনি, তথাপি নিমখ লগাই পেলাই খাবলৈ মজা লাগিব। সৰু সৰু জলফাইখিনি এটাই পালোঁ, ভাল তাকো পৰি থাকিলে একদম মানে মজা লাগি গৈছে। আৰু এইফালে পূৰা একদম কথাৰ পূৰা মহলা চবফালে ধান চবফালে এইফালে কাটি হৈ গ'ল ধানবিলাক। ইমান গৰম উঠিছে। মানে ধান কটাটো ভাবিছিলোঁ যিমানটো সহজ বুলি ভাবিছিলোঁ ইমানটো সহজ নহয়, কিন্তু বহুত টান ধান কাটিবলৈ। মানে প্ৰথমতে ভাবিছিলোঁ দেখি থাকিলে মানে দাৱনীবিলাকক দেখি ন ইমান স্পীডত কাটে, মই ভাবিছিলোঁ বহুত ইজি চাগে কাটিবলৈ। নাই মানে যেতিয়া কাটি চালোঁ তেতিয়াহে গম পাইছোঁ যে বহুত টান ধান কাটিবলৈ। মানে ধৰক অভ্যাস হৈ গ'লে মানে ধান কাটিব পাৰিম। মানে এতিয়া নতুনতে মানে অলপমান মানে প্ৰব্লেম হৈ যায়, কেলৈ কি মানে কাটিব নাই আগে পিছে তেনেকৈ সেইকাৰণে এতিয়া মানে ভাগৰ লাগিছে, অলপমান বহি লওঁ, তাৰপিছত ভাত আহিব, ভাত খাই ল'ম।
তাৰপিছত আৰু এইখিনিমান আছে কাটিবলৈ, সেইফালে সেইখিনি আছেই কাটিবলৈ। সেইখিনি আজি কাটে নে নাকাটে, কাটিব চাগে আজিয়ে। বহুত গৰম, বহুত গৰম। গৰম হ'লেও মজা লাগিছে, বহুত দিনৰ পাছত তেনেকৈ ধান কাটিব পাৰিছোঁ। তেখেতে বহি আছোঁ ধুনীয়াকৈ কথা পাতি পাতি, সেইফালে কথা পাতি জিৰি বক্তা হাই, চিটি বক্তা হাই। এইফালে জেঠাইতে বহি আছে, এইজনী মা, এজনী জেঠাই ধান চাব আহিলে। তাৰপৰা এই জেঠাই ঘৰে ধান কাটিছোঁ আমি। সেইফালে ধান কাটি আছে। মালকিনটো দেখাই দে, মালকিনটো। এইটো মালকিনটো, মালকিন, এইটো মালকিন। মালকিনৰ অৱস্থা বেয়া, মালকিনৰ অৱস্থা বেয়া। মালকিনৰ হাতটা ভগা। এইফালে পেপা বনোৱাত লাগিছে, সেইফালে পেপা বনোৱাত লাগিছে। একদম মানে ৰ'দত মানে আকৌ ৰঙা নীলা বনি গ'লো একদম। এইটো পেপা বনাই আছে, কোনে কোনে পেপা বনাই পাইছে বাৰু? কলা তু কলা, পেপাৱতী বাছ কলা, কলা তু কলা, পেপাৱতী বাছ কলা, তাই পেপা নেবাজিবি, মোৰ পেপা বাজিবি। এজনী মা পেপা বনাই আছে। আঠুমৰ জেল, আঠুমূৰৰ কি? আঠুমূৰৰ জেল কি জানো, এই তাই কোম্পানী এটাতে দেখিছিলে। আঠুমূৰৰ জেল বুলি কিবা বুজি নাই পাওঁ কি আঠুমূৰৰ জেল। আৰু এইফালে সেইফালে সেইজনী জেঠাই এটা পেপা এটা বনাই আছে। অঁ, মাংস খাব বোলে খৰিকা বনাইছে। অকল নৰা গছকে দিছে, পূৰা নৰাবিলাক গছকি দিছোঁ। এইফালে ৰাণে টিপল পাৰিব ভাত খাবলৈ কাৰণে পৰা হৈ গ'ল ন, হৈ গ'ল পূৰা টাইম। নৰাখিনি গছকিব দিছে, মানে তাকে নৰাখিনি গছকি দিছোঁ, মানে চেপেটা কৰি দিছোঁ, তেতিয়া টিপালখন বহিব ধুনীয়াকৈ। পেপা বাজিলে হ'ব চাগে, এনেকৈ থিয়কৈ হেৰি কৰিলে হেৰি বহি যাব। নহয়, এখন টিপালখন পাৰি পিনে বহি দিলে মানে কাচি পৰিলে, সৰি পৰিছে কাচি। কালো মোক ই হাঁহি দিয়া, কালো হাঁহি দিয়া, ভাত খাবা কালো হাঁহি দিয়া। আহিছে ই দাঁতটো উলিয়াই আছোঁ দাঁত। ৰ'দলৈ যাওঁ, এখন চাহে পৰি গ'ল। এইজনী নবৌ ভাত লৈ আহি গ'ল, একদম পূৰা বেলেগ ড্ৰেছ এটা নবৌ, একদম পূৰা হিৰ' বনি আহিছে বাৰু নবৌ। আৰু মই এইফালে টিপা চুচাই আহি আছোঁ। ওখ মুখ আছে, বাগৰিনো নেকি ওপৰত। ধাননি পথাৰত শুই দিছোঁ, তেতিয়া মানে একদম পূৰা সমান হৈ যাব এখন। বেষ্ট আইডিয়া। সেইফালে ভাত আহি গ'ল, কি চব্জি আছে বা, আৰু আনিবলৈ গৈ আছে কি খাবলৈ হৈ গ'ল দেই। ভাত বাঢ়িছে নবৌ, এইফালে জেঠাই। মই কোনফালে বহোঁ? পূৰা ভাগ বতৰা কৰি আছে, ভাগ বতৰা কি আছে বনাইছে দেই, মাংস বনাইছে। মই জদাপতি হৈ গৈছোঁ দেই। এইফালে ভাত দি দিছোঁ দেই, আৰু এইফালে মাংস আৰু দাইল, দুটা কোৱালিটি ভাত। মানে এইটো কি ভাত হয়? জহা, দুটা ভাত মিক্স। ভাত খোৱা টাইমত কথা মহলা, হাঁহি মানে লোকৰ হাঁহি কপি কৰিছে। মানে খাই যে এইফালে ভাগৰ দিছে বোলে, বহি লৈছে আকৌ উঠি। তুমি গাখীৰ খীৰাওগৈ। কিহ গৰু গাখীৰ খীৰাই গাব। মা নহয়, ছাগলী নিচিনা ছাগলী গাখীৰ খীৰাব বুলি দিলোঁ মই। তাৰপিছত মা ৰেডি হৈছে দেই আকৌ। মই নাকাটো, মোৰ হাত বিষালে মানে মোৰ ভেমাৰ চেমাৰ চুলে মানে হাতখন কিবা হৈ যায়, মানে জলকীয়া চুলি যে পুৰিছে হাতখন। মই নাকাটো, হৈ গ'ল। মাহঁতে কাটিব। তাৰপৰা আহি গ'লোঁ ধান কাটি মেলি, মাহঁতে কাটি আছে বাৰু। এজনী ভাগিন চাই দিয়া আকৌ। হেল্ল', মাহঁতে কাটি আছে বাৰু। মই সোনকালে গুচি আহিলোঁ আৰু নেকাটিলোঁ, কাটিবলৈ নোৱাৰিলোঁ। যিটো প্ৰথম কাটিছোঁ ন, ইমান কাটিব নোৱাৰিলোঁ। এইবোৰ বস্তু কঢ়িয়াই আছোঁ মই ঘৰলৈ। আৰু এটা বস্তু দেখাম দেই আপোনালোকক। মই নাহোঁ, জোকে ধৰিব। চিনি পাইছে এইবিলাক? কি হ'ব কওকচোন এইবিলাক? ডালিম হয়, ডালিম। এইবাৰ ডালিম গছ। ডালিম লাগিছে, মই ওপৰত লাগে।
ডালিম সেইটো ওপৰত লাগি আছে তো সেইটো তেতিয়াহ'লে মই মুখ হাতবিলাক ধুই মেলি লওঁ ওলাই মেলি লওঁ আৰু যিহে ইমান কষ্ট ইমান কাটিলে ধান পাতে ভৰিবিলাক সজুৱাইছে এতিয়া ধুই মেলি লওঁ ধুনীয়াকৈ টাইম হৈ গ'ল মুখ হাত ধুই মেলি ল'লোঁ আৰু আজি বহুত মজা লাগিলে দিনটো ফাৰ্ষ্ট টাইম যিহেতু ধান কাটিলোঁ আজি সৰুতে এবাৰমান কাটিছিলোঁ ইমান মনত নাই কাটিছিলোঁ মানে কি আৰু এডাল দুডাল কাটিছিলোঁ আৰু এতিয়া বহুত দিনৰ মূৰত আজি কাটিলোঁ বহুত মজা লাগিলে দিনটো আজি আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু নতুন এটা ভিডিঅ'লৈ পুনৰ আহিম আজিলৈ বাই বাই